হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আপোনালোকক স্বাগতম মোৰ এই চেনেললৈ। আৰু মোৰ চেনেলটোৰ নাম হৈছে বিজনেছ ছেটিং। আজি মই এনে এটা টপিকৰ ওপৰত আলোচনা কৰিম, যিটো হৈছে আপোনালোকে দেখিবলৈ পাই গমেই পাইছে কি হ'ব পাৰে। হয়, এইটো হৈছে প্লাষ্টিকৰ সামগ্ৰী। এই প্লাষ্টিকৰ সামগ্ৰী আপোনালোকে হোলচেল ৰেটত কিনি নিজৰ ঠাইত ব্যৱসায় কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে বেছি টকাৰ প্ৰয়োজন নহয়, বৰ বেছি 5,000 টকা, 10,000 টকা। 5-10,000 টকাত আপোনালোকে প্লাষ্টিকৰ সামগ্ৰী কিনি নিজৰ ঠাইত 2-3 গুণ দামত বিক্ৰী কৰিব পাৰিব। 50 টকাত কিনি আপোনালোকে 100, 150, 200 টকালৈ বিক্ৰী কৰিব পাৰিব। ফ্ৰেণ্ডছ, মোৰ এই চেনেলটোৰ উদ্দেশ্য হৈছে অসমৰ নৰ্থ ইষ্টত যিবিলাকে ব্যৱসায় কৰিব খুজি আছে, কিন্তু তেওঁলোকে মাৰ্কেট চিনি নাপায়, নেজানে ক'ত কি কিনিব লাগে, বা তেওঁলোকে কোনো এনেকুৱা আইডিয়া পোৱা নাই যিটো নেকি বিজনেছ কৰিব তেওঁলোকে সেইটো আইডিয়া মই আপোনালোকক দিছোঁ। এই প্লাষ্টিকৰ সামগ্ৰীৰ ব্যৱসায় কৰি আপুনি মাহত বৰ কম হ'লে 18-20 হাজাৰ টকা মাহিলী ইনকাম কৰিব পাৰিব, তাৰে ওপৰতো কৰিব পাৰিব। বুজিবলৈ পাইছে? মোৰ হিচাপত 18-20 হাজাৰ টকা কম নহয়, যি নেকি একোটা চৰকাৰী চাকৰিত এই 18-20 হাজাৰ টকা চেলেৰি দি আছে, প্ৰাইভেট চাকৰিটো দি আছে। সেইটো ব্যৱসায় কৰি আপুনি নিজে নিজৰ মালিক হ'ব পাৰিব। বুজিবলৈ পাইছে? সেইটোৱে কৈছোঁ, আপোনালোকে এইখন ব্যৱসায় কৰক। 5-10 হাজাৰ টকা মোৰ হিচাপত বহুত কম। 5-10 হাজাৰ টকাৰ এইখন ব্যৱসায় ষ্টাৰ্ট কৰিব পাৰিব। এইখন ব্যৱসায় আপোনালোকে মই কি কৈছোঁ বুজিব, আমি লাজ নকৰে, শৰম নকৰে, তেতিয়াহ'লে এই মাল আপুনি কিনিব, ঘৰে ঘৰে লৈ যায়ো বিক্ৰী কৰিব পাৰে। চাইকেল এখনতে লৈ বা বাইক এখনতে লৈ আপোনালোকে ঘৰে ঘৰে বিক্ৰী কৰিব পাৰে। যদি আপোনালোকে লাজ নকৰে, শৰম নকৰে, টকা ইনকাম কৰিব খুজিছে, তেতিয়াহ'লে আপোনালোকে ঘৰে ঘৰে নি যদি ব্যৱসায়টো কৰিব পাৰে, মোৰ হিচাপত বহুত টকা উপাৰ্জন কৰিব পাৰিব। 20 হাজাৰতকৈ ওপৰতো আপোনালোকে টকা উপাৰ্জন কৰিব পাৰিব। বুজি পাইছে? যদি আপোনালোকে লাজ কৰে বা অলপ তেতিয়াহ'লে আপোনাৰ ওচৰতে বা আপুনি এখন বা য'ত আপোনাৰ এৰিয়া তাতে এখন দোকান দি আপুনি এইটো ব্যৱসায় কৰিব পাৰে। এতিয়া মই বিশেষ একো নকওঁ, মই এইটো কৈছোঁ, এই টুলখনে আপোনালোকে দেখিছে, এইখন 50 টকাত কিনিব পাৰি। 50 টকাত কিনি 100-150 টকাত বিক্ৰী কৰিব পাৰে। আৰু ইয়াৰে এড্ৰেছ মই ডিছক্ৰিপশ্যনত দি দিম, ক'ত কিনিব পাব। এই টুলৰ চকী, এই বাল্টিং 50 টকা, যি নেকি আপুনি 150-200 টকাত বিক্ৰী কৰিব পাৰিব। তাৰপিছত এই দেখিছে কৰচ, ষ্টীলৰ কৰচো ষ্টীলৰ আইটেম কিছুমানো আছে, এই 120 টকা দৰ্জন, 10 টকা আপোনাৰ পিচ, 20 টকা 30 টকা আপোনাৰ আৰামছে আপুনি কাষ্টমাৰক বিক্ৰী কৰিব পাৰিব। তাৰপিছত আহি পৰিল এইখন আপোনাৰ গাজৰৰ চাটনি, এইবিলাকে চাটনিৰ দৰে বস্তু বনাবৰ কাৰণে ব্যৱহাৰ হয়। 20 টকাহে পিচ, যি নেকি আপুনি 50 টকাত বিক্ৰী কৰিব পাৰিব। 12 পিচ আপোনালোকৰ পৰা কিনিব লাগিব। আৰু মই ইয়াতে আৰু এটা কথা কওঁ, মই দোকানখন সম্পূৰ্ণ দেখুৱাইছোঁ, কিন্তু প্ৰত্যেকটো বস্তুৱে আপোনাৰ কি দাম সেইটো হয়তো ক'ৰবাত কিছুমান আইটেম ৰৈ যাবও পাৰে,
নহ'লেও বেছিক যিটো কাষ্টমাৰে কিনে ব্যৱহাৰ কৰে সেইটো আইটেম আপোনালোকক দেখুৱাম। যেনেকৈ এই কাপ আপোনাৰ 800 টকা ডৰ্জন, 800 টকা ডৰ্জন অনুমান কৰক। তাৰপিছত এই ষ্টিলৰে আইটেম, এইবিলাক আপোনাৰ ফুলাৰী চপ এইবিলাক বনাই তাক মানে তৰিয়াবলৈ এইটো ব্যৱহাৰ হয়। যেনেকৈ 35 টকা পাৰ পিচ হয়। ডৰ্জন কিনিব লাগে, ডৰ্জনত আহে, এক পিচ আপোনালোকে কিনিব নোৱাৰে। 35 টকা পাৰ পিচ হয়। এনেকৈ 50-60 টকাত আৰামছে বিক্ৰী কৰিব। এইটো 120 টকা ডৰ্জনত আহে, 12 পিচ আহে, 10 টকা পৰে। এইটোও চেম একে, 10-20 টকাত আহে। এইবিলাকো সেই একে। তাৰপিছত এইটো হৈছে ডাঙৰ চেকনি। এই চেকনিটো গমে পাইছে কি কাম, এইটো আপোনাৰ 90 টকা আহে ডৰ্জন। তাৰপৰা সৰু চেকনি এইবিলাক দেখিছে 40 টকা আহে ডৰ্জন। তাৰপিছত মগ আহে 72 ডৰ্জন, 6 টকাকৈ পৰে আপোনাৰ এই মগ। তাৰপিছত আইটেমটো বহুতেই আছে, মই প্ৰত্যেকৰে দাম দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটো আপোনাৰ জাৰ হয়, হালধি মছলা এইবিলাক থ'ব পাৰে, 120 টকা আহে ডৰ্জন। হালধি এনেকুৱা মছলা আৰু আইটেম থ'ব পাৰে আৰু। তাৰপিছত এইটো আপোনাৰ 90 টকা ডৰ্জন। এইটো আপুনি কি থ'ব লাগে গমেই পাইছে, ইয়াতে ব্ৰাছ, টুথপেষ্ট এইবিলাক থ'ব পাৰে, 120 টকা ডৰ্জন আহে। 90 টকা ডৰ্জন আহে, এইটো দিয়ক, ভুল হৈছে। আইটেম বহুত আছে। বাটখাৰা এইবিলাকৰ 110-20 টকা ডৰ্জন আহে, কমেও আহে, কিছুমান 5 টকাৰো আছে। এইটো হৈছে কাপ, এই কাপটোৰ দাম আপোনাৰ 20 টকা আহে। এই কাপবিলাকো আপোনালোকে 30-40 টকাত বিক্ৰী কৰিব পাৰে। 10 টকাৰ হৈছে এই প্লাষ্টিক কাপবিলাক, 20 টকাত বিক্ৰী কৰিব। আৰু এইটো হৈছে 3টা ছেটত আহে, এইবিলাক নীলা ব্লু কালাৰৰ জাৰবিলাক 3টা ছেটত আহে। এইটো আপোনাৰ 60 টকা পৰে ছেট, সেইটো 40 টকা হয়। আপুনি পিঁয়াজ, ৰহুন এইবিলাক কাটিব পাৰে, মানে পিচ একদম মিহি কৰি পেলাব, এইটো 40 টকা আহে ইয়াৰ দাম। কেপচিকাম, জলকীয়া এইবিলাক কাটিব পাৰে, মিহি কৰি পেলাব। এইটো দেখুৱাইছোৱেই, আপোনাৰ 10 টকাকৈ আহে পাৰ পিচ। তাৰপিছত হৈছে এইবিলাক হৈছে কাপ। এই কাপবিলাকৰ বেছি দাম নহয়, আপুনি ভাবিছে ইমান সুন্দৰ কাপ, বৰ বেছি 60-70 টকা হৈছে ইয়াৰ 6টা, 1 ছেটত 60-65 টকা পৰে। যি নেকি আপুনি আৰামছে 150-200 টকাত কাষ্টমাৰ বিক্ৰী কৰিব পাৰিব আৰামছে, কোনো ভেজাল নাই আৰু। এইটোও সেই একে 65 টকা কাপ হয়। দেখুৱাইছোঁ আপোনাক কি সুন্দৰ কাপ, এই 60-65 টকা হোলচেল প্ৰাইচ হয় এইবিলাক সকলো। যি নেকি আপুনি আৰামছে দোকানত 150-200 টকাত বিক্ৰী যাব। এইবিলাক প্লাষ্টিকৰ সামগ্ৰী দেখিছে, বহু কম দামত এইবিলাক কিনিব পাৰে, বহুত কম দামত কিনিব পাব। এইটো হেঙাৰ, এই হেঙাৰত আপুনি বেছি দাম নহয়, 40 টকা 50 টকাৰ এই হেঙাৰ হয়। ছয় 20 টাকা। এইটো হৈছে টিফিনৰ 90 টকা। আপুনি 200 টকাত আৰামছে বিক্ৰী যাব, 150-200 টকাত 200 টকা আৰামছে পাব এইটো টিফিন বক্সত। এইবিলাক হৈছে কাপোৰ ধোৱা ব্ৰাছ, 10 টকাকৈ পৰে পাৰ পিচ, যি নেকি 20-30 টকাত বিক্ৰী কৰিব পাৰিব আপোনালোকে। দেখিছে।
বহুত সামগ্ৰী আছে, বহুত আছে আৰু ইয়াতে বহুত লোৱেষ্ট প্ৰাইজত আপোনালোকে এই মাৰ্কেটখন কিনিব পাৰিব। এই মাৰ্কেটখন আপোনাৰ আদাবাৰীত হয়, এড্ৰেছটো কম। এই চৰিয়াটো আপোনাৰ 35 টকা হয়, প্লাষ্টিকৰ চৰিয়া। 12 পিচ কিনিব লাগিব। 35 টকাত কিনি 50 টকাত আপুনি বা 60 টকাত আৰামছে বিক্ৰী কৰিব পাৰিব। আৰু এইবিলাক বাল্টিং 40 টকা হয়। 40 টকাৰ মাল আপুনি 100-150 টকাত আৰামছে বিক্ৰী যাব দোকানত। 25 টকাৰ পৰা বাল্টিং ষ্টাৰ্ট আছে, সৰু বাল্টিং 25 টকাত আপুনি 50 টকাত বিক্ৰী কৰিব পাৰিব। আৰু এইবিলাক হৈছে জাৰ, পানী জাৰ নেকি আপোনাৰ ডৰ্জন 50 টকাকৈ পৰে। 50 টকা কৰি পাৰ পিচ আহে। মই এটা হিচাপ কৰিছোঁ, 1 পিছত 50 টকা 60 টকা কৰি আহে। যিটো নেকি আপোনালোকে 150-200 টকাত এই প্লাষ্টিকৰ জাৰ কাষ্টমাৰ বিক্ৰী কৰিব পাৰিব। হাঁহি মুখে আপোনালোকে কাষ্টমাৰ বিক্ৰী কৰিব পাৰিব। এইটোৰো একেই, আপোনাৰ 45 টকা হয়। এইটো 3 ছেটত থাকে। এইটোত আপুনি আঙুৰ বা এনেকুৱা ধৰণৰ ফল আইটেম ইয়াতে থ'ব পাৰে। দেখিছে, বহু আইটেম আছে। প্ৰত্যেকটো আইটেম দেখুৱাব গ'লে কমচে কম এইটো আপোনাৰ 90 টকা, এইটো আপোনাৰ 50 টকা 60 টকাতে আহে। হ'লচেল ৰেট 12 পিচ তেওঁলোকৰ পৰা ল'ব লাগিব। 150-200 টকাত বিক্ৰী কৰিব পাৰিব। মোৰ হিচাপতো বেছিকৈ আপুনি যিমান প্ৰাইচ সোধে এইবিলাক প্লাষ্টিক আইটেম। ফ্ৰেণ্ডছ, এই ভিডিঅ'টো বহুত দীঘল হৈ গ'ল, সেইকাৰণে মই এই প্লাষ্টিক আইটেমৰ ওপৰত আৰু এটা ভিডিঅ' বনাম। শেষত এইটো কথাই কওঁ, আপোনালোকে মোৰ চেনেলটো চাব, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব যেনে তেনে কৰিব, কাৰণ ছাবস্ক্ৰাইব, লাইকে মোক বহুত উৎসাহ দিয়ে। সেইকাৰণে ক'লোঁ, থেংক ইউ, ধন্যবাদ।